নমস্কাৰ মোৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাওক ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। আৰু আজিও একেবাৰে ধুনীয়া একেবাৰে বতাহ মাৰি আছে। এই গৰমত যদি ইমান ধুনীয়া বতাহ এজাক যদি মাৰি থাকে কাৰণো ভাল নালাগিব হয়নে বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ ফালে ইমান ধুনীয়া বতাহ মাৰি থাকে নে নাথাকে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইফালে আমাৰ জাহাজী কল কেইজোপা, তাৰপৰা এইফালে এইজোপা নিম গছ, তাৰ মাজতে আমাৰ আৰু এইফালে তগৰ ফুল, যিহেতু বহাগ বিহু পাৰ হৈ গ'ল। এই তগৰবিলাক বহাগ বিহু পাছতহে ফুলিছে। এইকেইজোপা দেখিছে ন তগৰ। আৰু এইজোপা ডাঙৰ, যিহেতু এইবাৰ নাচনী খোপা তগৰ ফুলো দিব নাপালোঁ, তাৰপৰা এইফালে কপৌ ফুলো দিব নাপালোঁ। এয়া দেখিছে ন একেবাৰে সুন্দৰ পৰিৱেশ। এয়াই হৈছে আমাৰ গাঁৱলীয়া পৰিৱেশ। আৰু আপোনালোকে গাঁৱত থাকি ভাল পায়নে চহৰত থাকি ভাল পায় জনাবচোন। একেবাৰে গাঁৱলীয়া পৰিৱেশত একেবাৰে ফেচ টু ফেচ একেবাৰে হাৱা পোৱা যায়। আৰু আপোনালোকেও জনাবচোন গাঁৱৰ হাৱাটো একেবাৰে ফেচ টু ফেচ হয়নে নহয়। আমাৰ ঘৰৰ পৰা অলপ দূৰ অহাৰ পাছতেই আমাৰ খুৰা ঘৰৰ পদূলিৰ মূৰত এজোপা আজাৰ ফুলি আছে। আৰু কিমান ধুনীয়া লাগিছে চাওকচোন। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। এইফালে গছবিলাক কিমান ধুনীয়াকৈ বতাহ বলি আছে দেখিছে ন, পাতবিলাক কিমান ধুনীয়াকৈ লৰি আছে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তা, কিমান ধুনীয়া লাগিছে দেখিছে। আৰু আজাৰজোপাটো দেখালোৱে, আজাৰজোপা কিমান ধুনীয়াকৈ ফুলি আছে। এইজোপা দেখিছে ন, আকৌ এবাৰ দেখাই দিছোঁ, কিমান ধুনীয়া লাগিছে। আৰু আকাশখনৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। আৰু এইফালে হৈছে নামঘৰ জনা, আৰু এই নামঘৰ জনাৰ কাষতে আমাৰ ঘৰটো। এয়া দেখিছেই নহয়, এইফালে আমাৰ পথাৰখন। আৰু দেখিছে নহয় যি ৰ'দ দিছে, আৰু কেইদিনমানৰ পাছত চাগে এই পথাৰত চিয়াল ফাট দিব। যিহেতু মই মোৰ নিজক নেদেখালে নহ'বই, আৰু মই ভইচ দিছিলোঁ, যিহেতু ভইচটো স্পষ্টকৈ নোলালে সেয়েহে আকৌ মই ভইচ অভাৰ দিছোঁ। এয়া দেখিছে নহয় ধুনীয়াকৈ আহি আছোঁ এতিয়া ঘৰমুৱা হৈ। আৰু এইফালে আমাৰ গাহৰিটো বন্ধা হয়। আৰু এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ দেখিছে ন, যিহেতু গাঁৱৰ এইজনৰ নামঘৰজনা আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। আৰু আকাশখন দেখিছে ন কিমান ধুনীয়া হৈ আছে। এয়া দেখিছে নহয় কিমান ধুনীয়া এটা পৰিৱেশ। গাঁৱলীয়া ৰাস্তা যিহেতু এনেও সুন্দৰ হ'বই। ৰাস্তাত অলপো মানে বেয়া হৈ থকা নাই, ৰাস্তাটো ধুনীয়া হৈ আছে। তাৰপৰা এইফালে আমাৰ ডেকেৰুৱা একেবাৰে হাঁহকেইটা ধুনীয়াকৈ একেবাৰে জিৰণি লৈ আছে। এইকেইটা ডাঙৰকেইটা একেবাৰে সৰু কেইটামান আছিলে, এইকেইটা গোটেই একেবাৰে খেদি ফুৰে। আৰু সৰু হাঁহ পোৱালিকেইটা যিহেতু মা আৰু দেউতাই ধুনীয়াকৈ একেবাৰে খেদি আছে। তাৰপৰা এইজোপা শিমলু তোলা হয়। এয়া দেখিছে ন কল কিমান লাগি আছে। আজি অলপ আঁতৰৰ পৰা দেখাই দিছোঁ, বহুত লাগি আছে এতিয়াও। আৰু একেবাৰে চাপৰবিলাক ধুনীয়াকৈ পাৰিলে। এয়া দেখিছে নহয়, এইয়া কি গছ আপোনালোকে চিনি পাইছেনে? এইজোপা কি গছ? এয়া দেখিছে ন পাতবিলাক, আৰু বহুত ফুলি আছে। এইবিলাক দেখিছে ন ফুল, আৰু এয়া দেখিছে ন ফুলি আছে ধুনীয়াকৈ। কিন্তু গছজোপাৰ নামটো কি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। এই গছজোপাৰ নামটো কি আপোনালোকে কমেণ্ট কৰি কিন্তু জনাব লাগিব। এই দেখিছে নহয়। আৰু এই আকাশখন একেবাৰে গোমা গোমা কৰি আছে, কিয়নো বৰষুণ দিওঁ নিদিওঁ কৰি আছে। কিন্তু গৰমে একেবাৰে মৰম কৰি আছে মানুহবিলাকক। এয়া দেখিছে নহয় এইজোপা আমাৰ পাছফালে আছে এইজোপা নামটো কি আপোনালোকে কমেণ্ট কৰি জনাব। পোৱাটো একেবাৰে কল পাৰে, আকৌ সন্ধিয়া সময়তো কল পাৰে। অকল নিয়ে আছে ইহঁতি মানে একেবাৰে ফ্ৰীতে একেবাৰে তুলি চুলি বনাব। আৰু তাৰপৰা আৰু এইফালে এই বুঢ়ীজনীয়ে এইফালৰ পৰা একেবাৰে চিঞৰি ফুৰে, কলটোৰ ভিতৰত এই পানী সোমাব দিয়া। তাৰপৰা এইজন মহাৰাজে লাজ কৰে, এই ছোৱালী তোৱালীয়ে বেছিকৈ চাই বুলি। তাৰপৰা এইটো আমাৰ কাইচনলিটো ইহঁতে হাঁহন দেখা ইহঁতে হাঁহন দে। এইফালে হাঁহ পোৱালি দুটা, এটা কালি খালে হাতীয়ে। এইজনী হাতী আজি মাছ মাৰি আছে। এইজনী হাতী এতিয়া যাওঁ আমি।